হেল্ল' গাইজ, মই কিশোৰ। মই উন্নতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। ব'লক আজি বস্তু এটা কৰিবলৈ যাওঁ। কি কৰিম কি কথা পিছতকৈ গম পাব আপোনালোকে। দাদা ভাইটিহঁতৰ লগত ওলাই আহিলোঁ। আমি কি কৰিম কি নাই চব কথা আমি আলোচনা কৰিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোনটো বস্তু কৰিবলৈ যাওঁ অকণমান দূৰলৈ আছে জেগাটো, সেইকাৰণে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদাৰ আকৌ বাইকত তেল শেষ হৈছে, সেইকাৰণে ভৰাব ৰখিছে। মই বোলো আমনিয়ে লাগিছে ৰখি এতিয়া আকৌ ফাইনেলি ৰাস্তাটো পালোঁ আৰু ব'লক। আমি আকৌ নদীত গাহে ধুব আহিছোঁ। কি ধুনীয়া নদীটো, গা ধুয়ে ভাল লাগে। দেখিছেনে এইখিনি গাইজ, কি মজা লাগিছে। মই আকৌ জেগাটো চাই পিনে মোহিত হৈ গৈছোঁ। কি ধুনীয়া পৰিৱেশ। মই উঠি অহা ল'ৰা হয়, আপোনালোকে ছাপোৰ্ট কৰিব দেই গাইজ। বাৰু এতিয়া আমাৰ উৎপাত চাওক গা ধুই পিনে। আজি আকৌ গৰম কাৰণেহে গা ধুব আহিছোঁ দেই গাইজ। দেখিছেনে মোক ইমান হেৰি কৰি আছে সিহঁতে, গাত পানী ঢালি আছে। মই আকৌ ভিজা নাছিলোঁ যে সেইকাৰণে ভিজাই আছে মোক সিহঁতে। মই বোলো ভিজাব নালাগে, মই গা ধুমেই। আজিলৈ ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব। থেংক ইউ ফৰ ৱাটচিং গাইজ। পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব।